हेलो फ्रेंड्स मटर पनीर बनाबर कारण मैं आज लैसो এইখিনি সামগ্ৰী বিলাহী কেঁচা মটৰ পনীৰ বাটাৰ পিঁয়াজ আৰু অকণমান ক্যাপসিকাম দিম বেছি নহয় দুটুকুৰামান নহৰু আদা জলকীয়া আৰু এইখিনি মছলা আৰু ইয়াতে মই তেল দি থৈছো যিমান আছিলে পিঁয়াজ আদা নহৰু মই ইয়াতে দি দিলোঁ মছলাখিনিৰ লগত মছলা বেছি নাই অকণমান আছিলে আৰু গোটেইখিনি মই এনেকৈ দি দিলোঁ গোটা নহৰু আদাটো তেনেকেই দি দিছোঁ এতিয়া ভাজিম এইখিনি অলপমান ভাজি ল'ম এইখিনি ভজাৰ পিছতে মই বিলাহীখিনি দি দিছোঁ বিলাহীখিনি দি অলপমান ভাজিম এইখিনি মই এনেকৈ ভাজি আছোঁ বস্তুখিনি নহৰুটো এনেকৈ আছে জলকীয়াটো এনেকৈ আছে অকল মাত্ৰ গলিছে বিলাহীখিনি এতিয়া মই এইখিনি এনেকৈ ভাজি হৈছে এতিয়া মই গেছটো বন্ধ কৰি দিম বন্ধ কৰি দিয়াৰ পিছত এতিয়া এইখিনি ঠাণ্ডা হ'বলৈ অলপমান ৰখি দিম ঠাণ্ডা হোৱাৰ পিছত মিক্সিত এইখিনি মই পেষ্ট বনাই ল'ম পেষ্টটো বনাই হৈ গ'ল ইয়াতে মই তেজপাত খালি কাঢ়ি থৈ দিছিলোঁ ইয়াৰ পৰা তেজপাতটো মই এনেকৈ কাষতে থৈ দিলোঁ এতিয়া বাটাৰ দিছোঁ বাটাৰ অলপ দি পেলাই একেখন হেৰিতে বাটাৰখিনি মেল্ট হ'বলৈ দিছোঁ তেজপাতটো এইটো মই এইটো তেনেকৈ থৈ দিছিলোঁ এতিয়া মটৰখিনি দি দিম মটৰখিনি অলপ এনেকৈ বাটাৰতে মটৰখিনি অলপ ভাজিম মটৰখিনি মোৰ এনেকৈ অলপমান ভাজিলে অলপ মানে প্ৰায় 80% মটৰখিনি সিজিলে এতিয়া মই পেষ্টটো দি দিম এইখিনি মই এনেকৈ লৰাই আছোঁ এতিয়া মই ইয়াত দিম নিমখ এতিয়ালৈকে মই দিয়াই নাছিলোঁ একেবাৰে পানীও দিব লাগিব যে একেবাৰে নিমখখিনি দি দিছোঁ আৰু মছলা ভিতৰত অকল দিছোঁ গৰম মছলা ধনিয়া পাউডাৰ আৰু ৰেড চিলি পাউডাৰ এতিয়া মই এইখিনি ধুনীয়াকৈ এনেকৈ লৰাই দিম এইখিনিৰ পৰা যেতিয়া তেল বিৰিঙি আহিব তেতিয়া মই পানী দিম ইয়াত এইখিনি মোৰ তেল বিৰিঙি আহিছে দেখিছেনে এতিয়া মই ইয়াত পানী দিম আৰু এইটো সাইডে মই কি কৰিছোঁ এনেকৈ ক্যাপসিকামখিনি শুকানকৈ এখন তাৱাত সেকি লৈছোঁ আৰু লগতে এটা এঙাৰ দি দিছোঁ এইটো কয়লা বুলি কয় এইটো মই এনেকৈ ইয়াতে মই পুৰি দিছোঁ যেহেতুকে মই ধাবা ষ্টাইল অকণমান মানে ফ্লেভাৰটো ভাল পাওঁ সেইটো কাৰণে তেনেকুৱা মানে স্মেলটো আহিবৰ কাৰণে মই এটুকুৰা এইটো মানে এইটো এটা এই দিছোঁ অংগঠা বুলি কয় কয়লা আৰু মই এইটো এনেকৈ ঘিউ অকণমান দি পেলাই মানে স্মেলটোৰ কাৰণে এনেকৈ বনাই দিছোঁ এইফালে এইটো ক্যাপসিকামখিনি পুৰি আছোঁ ইয়াত মই পানী দিলোঁ পানী দিয়াৰ পিছত এইটো এনেকুৱা হৈছে এইফালে মই ক্যাপসিকাম পুৰি উল্টিয়াই দিছোঁ আকৌ এতিয়া এইখিনি প্ৰায় ক্যাপসিকামখিনি হৈ গৈছে মোৰ মই এতিয়া কি কৰিম গেছটো বন্ধ নকৰোঁ অকণমান কমত দি পেলাই কয়লা টুকুৰা জুইত পুৰি দিম এই টুকুৰা মই এনেকৈ জুইত পুৰি পেলাই অলপ গৰম হ'বলৈ দিম ইয়াত যদি মই ঘিউ দি দিওঁ এটা বহুত ধুনীয়া এটা ফ্লেভাৰ এটা আহে এইফালে মই পনীৰখিনি দি দিম লগতে ক্যাপসিকামখিনিও দি দিম এতিয়া সকলোবিলাকৰ কালাৰ চাই মই হালধি দিম হালধি দিছোঁ হালধিটো আচলতে কেতিয়াবাই দিব পাৰি তেলতে দিব পাৰি কিন্তু মই নাই দিয়া মোৰ বেছি হয় হালধি কেতিয়াবা তো এতিয়া দি দিছোঁ অকণমান বাটাৰো দি দিছোঁ এইখিনি প্ৰায় হৈছে মোৰ এতিয়া মই সেই অঙঠাৰ যিটো স্মেলটো সেইটো দিম
এইটো দেখিছেনে মই এইটো বস্তুটো এনেকৈ এটা বাতিৰ ওপৰত এনেকৈ দিলোঁ এতিয়া অকণমান মই ঘিউ দি দিছোঁ ইয়াত চাব দেই এইখিনি মই ঘিউটো দি দিছোঁ অলৰেডি ধোঁৱাখিনি ওলাইছে এতিয়া মই ঢাকি দিম ঢাকি দিলেহে গোন্ধটো হৈ গ'ল মোৰ ধাবা ষ্টাইল মটৰ পনীৰ স্মেলটো একদম তেনেকুৱা আহিছে কিন্তু কালাৰটো কেমেৰা মানে মোৰ মোবাইলটোত ভাল হোৱা নাই অৰিজিনেল বহুত ধুনীয়া কালাৰ উঠিছে ফটো মাৰিলেহে অৰিজিনেল কালাৰটো হ'ব